ইয়াতে অংশগ্ৰহণ কৰি তোমাৰ কেনেকুৱা লাগিল? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। কেনেকুৱা আয়োজন থাকিব আজি খোৱা লোৱাত? মাংস আছে, মাছ আছে, হয়নে নহয়? আৰু লোকেল মুৰ্গী আছে, খাহী মুৰ্গী আছে, পাঠা আছে। ভাল লাগিল, সুন্দৰ। আৰু এজন আমাৰ উদয়মান যুৱক আছে, তেখেতকো আমি আভাস ল'বলৈ বিচাৰিছো। তেখেতেও অংশগ্ৰহণ কৰিছে, ৰাতিপুৱাৰ ভাগৰ পৰা তেখেতে আয়োজন কৰি আছে। আমাৰ সদস্যসকলে পলম কৰি আছে যিহেতু আৰু তোমাৰ পৰা কিছু আজি নতুন অফাৰ পোনপ্ৰথমে মই আপোনালোকক এই অনুষ্ঠানটোলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ আছে, যিহেতু আমি অন্য বছৰত খুব ভালদৰে আমি উলহ মালহে দিনবোৰ কটাব নোৱাৰিলোঁ বা এনেকৈ ভোজনস্থলীত উপস্থিত হৈ একত্ৰিত হৈ দুসাঁজ খাবলৈ আমি সময় নাপালোঁ বা বিভিন্ন ধৰণৰ অমংগল পৰিস্থিতিয়ে দেখা দিছিল। গতিকে এইবাৰ আমি খুব সুন্দৰ এটা দিন আহক বুলি আমি কামনা কৰিছোঁ দুইহাগল হয়। তাকেই আমি সেই উদ্দেশ্যে আজি প্ৰথমটো দিনত প্ৰথম কাৰ্যসূচী হিচাপে আজি ভোজন এই অনুষ্ঠানটি আমি আহ্বান কৰিছোঁ। গতিকে সকলোৱে আহক, সকলোৱে সহযোগ কৰক। প্ৰাণজিত প্ৰেমলৈ ধন্যবাদ থাকিল। আমি হয়তো ৰাচন শ্ৰেণীৰ গোটৰ পৰা আমি শুভেচ্ছা থাকিল। ভাল বেয়াৰ মাজেৰে আমি অতিবাহিত কৰিলোঁ। আমি সকলো ৰাইজৰ সুবিধাৰ্থে আমাৰ গোটৰ শুভেচ্ছা থাকিল। গতিকে আজি এই শুভ মুহূৰ্তত যিসকল সদস্যই এতিয়া